প্ৰশ্ন নম্বৰ 1 আকাশৰ ৰং কি এ ৰঙা বি নীলা সি সেউজীয়া ডি কলা উত্তৰ বি নীলা আকাশৰ ৰং নীলা প্ৰশ্ন নম্বৰ 2 আমাৰ দেশৰ নাম কি এ নেপাল বি ভাৰত সি ভূটান ডি চীন শুদ্ধ উত্তৰ বি ভাৰত আমাৰ দেশৰ নাম ভাৰত প্ৰশ্ন নম্বৰ 3 সপ্তাহত কিমান দিন থাকে এ 5 দিন বি 6 দিন সি 7 দিন ডি 8 দিন কোনটো শুদ্ধ কোৱাচোন শুদ্ধ উত্তৰ অপশ্যন সি 7 দিন সপ্তাহত 7 দিন থাকে সেই 7 দিনৰ বাৰকেইটা মনত আছেনে তোমালোকৰ বা তোমালোকে জানানে কি বাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু ৰবিবাৰ এইবাৰ প্ৰশ্ন নম্বৰ 4 গাখীৰ কোন জন্তুৱে দিয়ে এ কুকুৰ বি গাই গৰু সি বাঘ ডি সাপ কোনটো শুদ্ধ হ'ব শুদ্ধ উত্তৰ অপশ্যন বি গাই গাই গৰুৱে গাখীৰ দিয়ে প্ৰশ্ন নম্বৰ 5 দিনত আকাশত কি থাকে এ তৰা বি চন্দ্ৰ সি সূৰ্য ডি মেঘ কোনটো শুদ্ধ হ'ব অপশ্যন সি সূৰ্য কাৰণ সূৰ্য দিনৰ আকাশত থাকে তৰা ৰাতিৰ আকাশত থাকে চন্দ্ৰ ৰাতিৰ আকাশত থাকে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব সূৰ্য সূৰ্য দিনৰ আকাশত থাকে এইবাৰ প্ৰশ্ন নম্বৰ 6 মাছ ক'ত থাকে এ গছত বি আকাশত সি পানীত ডি মাটিত কোৱাচোন তোমালোকে কোনটো শুদ্ধ হ'ব মাছ ক'ত থাকে শুদ্ধ উত্তৰ সি পানীত মাছ পানীত থাকে কুৱেশ্যন নম্বৰ 7 ৰাতি আকাশত কি দেখা যায় এ সূৰ্য বি তৰা সি মেঘ ডি ৰামধেনু ৰাতি আকাশত কি দেখা যায় তোমালোকে দেখিছানে ৰাতি আকাশত কি দেখা যায় যদি দেখিছা তেতিয়াহ'লে উত্তৰটো কোৱাচোন কি হ'ব উত্তৰ বি তৰা ৰাতি আকাশত তৰা দেখা যায় তোমালোকে দেখা পাইছানে তৰা নিশ্চয় দেখিছা হয়নে এবাৰ প্ৰশ্ন নম্বৰ 8 আমাক কোনে পঢ়ুৱায় এ ডাক্তৰ বি শিক্ষক সি আৰক্ষী ডি দোকানী জানানে তোমালোকে আমাক কোনে পঢ়ুৱায় ডাক্তৰ শিক্ষক আৰক্ষী দোকানী কোনে পঢ়ায় আমাক জানানে তোমালোকে শুদ্ধ উত্তৰ বি শিক্ষক আমাক শিক্ষকে পঢ়ুৱায় হয়নে নাই নিশ্চয় হয় 9 আমাৰ ৰাজ্য কোনখন এ বিহাৰ বি অসম সি পঞ্জাৱ ডি গুজৰাট তোমালোকে জানানে আমাৰ ৰাজ্যখনৰ নাম শুদ্ধ উত্তৰ বি অসম আমাৰ ৰাজ্যখনৰ নাম কি অসম মনত থাকিবনে তোমালোকৰ নিশ্চয় মনত থাকিব হয়নে আমাৰ ৰাজ্যখনৰ নাম কি অসম প্ৰশ্ন নম্বৰ 10 অসমৰ ৰাষ্ট্ৰীয় জন্তু কোনটো এ হাতী বি বাঘ চি গড় ডি সিংহ তোমালোকে জানানে অসমৰ ৰাষ্ট্ৰীয় জন্তুটো কোনটো জন্তু হয় পাৰিবানে ক'ব নিশ্চয় পাৰিবা নহয় অসমৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি গড় গতিকে কাৰেক্ট এনসাৰ কি হ'ব চি গড় ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিতে মই কোৱেশ্চন সামৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকৰ বাবে 20টা 25টাকৈ প্ৰশ্ন লৈ আহিম যদিহে তোমালোকে এই ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো কি কৰিব লাগিব লাইক কৰিব লাগিব কমেণ্ট কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব লাগিব হয়নে নাই যদিহে তোমালোকে এই ভিডিঅ'টোৰ পৰা শিকিব বিচাৰিছা থ্যাংক ইউ